নমস্কাৰ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৰে ভাল মোৰো ভালে আপোনালোকে সকলোৱে গম পায় যে মাৰ্ঘেৰিটা পাব্লিক হাই ছেকেণ্ডাৰী স্কুলত মহাৰাজ জয়ন্তী 2024 মানে প্ৰগ্ৰাম এটা হৈ আছে আপোনালোকে সকলোৱে গম পায় তাৰে আজি শুভযাত্ৰা আছিল মই আৰু মোৰ মানুহজনে ওলাই গৈছিলো শুভযাত্ৰা চাবলৈ বুলি আমি যোৱা মানে বহুত দেৰি হৈ গৈছিলে শুভযাত্ৰা ওলাই গৈছিলে তথাপি যিমানখিনি পাৰো আপোনালোকক দেখাবলৈ চেষ্টা কৰিছো যদি কিবা ভুল হয় প্লিজ ক্ষমা কৰি দিব আৰু আপোনালোকে জানে মই ব্লগ প্ৰায় দিয়ে থাকো যদি ভিডিওটো ভাল পায় লাইকও কৰিব কমেন্টও কৰিব আৰু প্লিজ শেয়াৰ কৰি দিব তাৰ পিছতে আমি ৰাস্তাতে আমাৰ ঘৰৰ পৰা ওলাই আহি তিনিআলিতে বহুত দেৰি সময় মানে আমি আপোনাৰ প্ৰচেছন চাই আছো এপিনে আমাৰ অসমীয়া সংস্কৃতিৰ শুভযাত্ৰা ওলাইছে তাৰ উপৰি বড়ো মিচিং বিভিন্ন জনজাতি ওলাইছে তাৰ পিছত আমি বহুত সময় ইয়াতে ৱেইট কৰি চাই আছো শুভযাত্ৰা মই বহুত দিনৰ পৰা ভাবি আছিলো যে মাৰ্ঘেৰিটা পাব্লিক হাই ছেকেণ্ডাৰী মানে মহাৰাজ জয়ন্তীৰ গুটেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বুলি কিন্তু মোৰ মানুহজন এনেকুৱা সময়তে আহিলে কাৰণ তেওঁ হেখন স্কুলৰ পৰাই পঢ়ি যোৱা সেইবাবে তেওঁ আমন্ত্ৰণ কৰাৰ বাবে তেওঁ কেইদিনমান ঘৰত আছে তো মই মানে তেওঁ আপোনালোকে গম পায় মানুহজন থাকিলে প্ৰায় খোৱা বোৱা সকলো যোগাৰ ধৰিব লাগে আৰু ঘৰৰ সকলো সমস্ত কাম কৰিয়ে মই ওলাই আহিবলগীয়া হয় সেইবাবে মই মানে যিমানখিনি মানে দেখাম বুলি ভাবিছিলো সিমানখিনি দেখাব পৰা নাই তথাপিও চেষ্টা কৰিছো আপোনালোকে যদি ভিডিওটো ভাল পায় চাই গৈ থাকিব আৰু স্কিপ নকৰিব প্ৰচেছনখিনি চাই হোৱাৰ পিছতে আমি গুচি আহিলো ফিল্ডলৈ বুলি হাই ছেকেণ্ডাৰী স্কুলৰ ফিল্ডত তাত লগ পালো পূৰ্ণিমা বৌ আৰু এইয়া পূৰ্ণিমাৰ বৌ দোকানতে মই বহুত দিন দহি বটা কাম কৰিছিলো এইয়া বৌজনী দেখিছেনে খুবেই মৰম লগা তাৰ পাছতে তেওঁ মোৰ লগৰ এজনীয়ে ফোন কৰিলে যে মই হাই ছেকেণ্ডাৰী স্কুলত আহিছো তুমি আহিছানে আহিয়ে তেওঁ ব্যস্ত হৈ গ'ল কাপোৰ চোৱাত দেখিছেনে এয়া আপোনালোকক হাই কৰিছে তাই কাপোৰ চোৱাত ব্যস্ত আৰু মই ভিডিঅ' ক্লিক কৰি আছো আৰু ইমান ধুনীয়া ষ্টল লাগিছে মানে কাপোৰবিলাক খুবেই মৰম লগা মুগা টচ কাপোৰ মুগা কাপোৰ আপোনাৰ কেঁচা সূতা চাদৰ খুব ধুনীয়া মেখেলা চাদৰ ওলাইছে মই লোৱা নহল মই যে ভবা নাই যে তেনেকুৱা মেখেলা চাদৰৰ দোকানো লাগিব আমাৰ মাইকী মানুহৰ কি জানেনে যিমান কাপোৰ থাকিলেও কাপোৰ নাইকিয়া মানে যিমান মানে কাপোৰ থাকিলেও তাতে মই গুচি গ'লো চাবলৈ বুলি তাৰপিছতে এয়া দেখিছে হেণ্ডমেড এইবিলাক চব হেণ্ডমেড দেই তেওঁলোকে তাৰপিছতে আহি গ'লো পৰিস্মিতা বা দোকানত বৌ বুলিয়ে মাতো বৌ দোকানত আহিলো এই বৌ লগত মোৰ মানে চিনাকি আৰু মোৰ বৌ ভাগৰ লগৰ তেওঁক লগ পালো তাৰপিছতে এয়া মোৰ লগৰজনী আহি আমি ইয়াতে বহি অলপ কথা বতৰা পাতিলো পেণ্ডেলত তেনেকৈ মানুহ নাই দেখিছেনে চব শুভযাত্ৰালৈ বুলি ওলাই গৈছে শুভযাত্ৰালৈ বুলি ওলাই যোৱাৰ বাবে আমি অকণমান সময় ইয়াত বহিলো ইফিনে মোৰ নাহৰকটীয়াৰ পৰা মোৰ বাহেতিও আহি আছে মই ভাবিছিলো ঘৰলৈ যাম বুলি এইফালে দেখিছে নিচা আপা নাহৰকটীয়াৰ পৰা আহি আছিলে বুলি কৈছিলো নহয় আলহী আহি ঘৰ পালেহি তেওঁলোকক নিবলৈ আহিলো আৰু এয়া মোৰ বা মোৰ খুব মৰম লগা বা মোৰ নিজৰ বা নাই যদিও তেওঁ মোক বা নিচিনা মৰম কৰে তাৰপিছতে বাহঁতক পঠিয়াই মেলি আমি সন্ধিয়া আকৌ গুচি আহিলো কিনো কৰিম ঘৰত ডাঙৰ বেটিও নাই মুনু আৰু মই ঘৰলৈ ইয়ালৈ বুলি গুচি আহিলো হাই ছেকেণ্ডাৰী ফিল্ডত এয়া NCC টিম দেখিছেনে মোৰ NCC মই ইমান ভাল পাওঁ মই স্কাউটত আছিলো সৰুতে মানে স্কুল পঢ়ি থকা সময়ত স্কাউটত আছিলো তাৰপিছত মোৰ বৰ্জনাজনে দোকান দিছে বৰ্জনাজনৰ দোকানলৈ আহিলো এয়া দেখিছেনে সেই গজিন্দ মানুহটো দেখিছেনে মোক কিবা কি কৰিছা বুলি সুধিব দেই তাৰপালে কৈছে ভিডিঅ' বনাইছো কি কৈছা বুলি সুধিছে এয়া দেখিছেনে বুক ষ্টৰবোৰ লাগিছে এয়া বুক ষ্টৰবোৰক মানে তেওঁলোকক আমন্ত্ৰণ কৰি অনা হৈছে এক্সিবিশ্যনৰ কাৰণে আৰু মই তেনেকৈ সোমোৱা নাই চিৰিয়েল বাই মানে ভিডিঅ' কৰি গৈছিলোঁ বহুতখিনি ভিডিঅ' কৰা হ'ল তাৰে অকণমান ক্লিক কৰিছোঁ ভিডিঅ'টোত যিমানখিনি দেখাবলৈ পাৰিলোঁ চেষ্টা কৰিলোঁ আৰু তেনেকৈ মই ভিডিঅ'খিনি ক্লিক কৰিব নোৱাৰিলোঁ কাৰণ কেলৈ ঘৰত আলহীও আহি যোৱাৰ বাবে তেওঁলোকো এনেকুৱা এটা দিনত আহিল যে তেওঁলোককো সময় দিব পৰা নাই আৰু মই ব্লগতো সময় দিব পৰা নাই যদি কিবা ভুল হৈছে আপোনালোকে প্লিজ ক্ষমা কৰি দিব তো আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ আৰু নেক্সট এটা ভিডিঅ'লৈ আহি আছোঁ সোনকালে আপোনালোকৰ মাজলৈ